আমাৰ মিথুন ব্লগ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি মই আৰু দলে ছাৰে চলাই আছে। আমি এখন বিশেষ ঠাইলৈকে গৈ আছোঁ আৰু বহুত ধুনীয়া চিনাৰী, বহুত ধুনীয়া পাহাৰ এখন আৰু কিছু চাহ বাগিচা আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, আমি গৈ আছোঁ চাহ বাগানৰ মাজে মাজে, টি গাৰ্ডেনৰ মাজে মাজে আমি গৈ আছোঁ আৰু বহুত ধুনীয়া ৰাস্তা, দুয়োফালে চাহৰ বাগান, টি গাৰ্ডেন আৰু তাৰ মাজেদি আমি গৈ আছোঁ। আপোনালোকে চাই থাকক, দেখুৱাই আছোঁ। এইয়া চাওক, এইয়া টি গাৰ্ডেন। এয়া হ'ল অসম বিখ্যাত চাহ, অসম নহয় ভাৰত বিখ্যাত চাহ। এইবোৰৰ পৰাই আমি যে চাহ খাওঁ, সেই চাহপাতবোৰ এই গছবোৰৰ পৰাই পাওঁ। চাইছে, দেখুৱাই আছোঁ। আৰু এই পাতবোৰ চাইছেনে? এইয়া বহুত ধুনীয়া। এইফালে চাওক, টি গাৰ্ডেন। বহুত ধুনীয়া ধুনীয়া চাহপাতবোৰ চাওক। এয়া হ'ল চিংলু পাহাৰ। বহুত ধুনীয়া প্লেচ, ধুনীয়া এৰিয়া। এয়া চাইছে চিংলু পাহাৰ, লগতে ধানৰ খেতি আৰু চাহৰ বাগিচা দেখুৱাই আছোঁ। আৰু এই পাহাৰখন পাৰ কৰি সেইপাৰে গ'লে নাগালেণ্ড পাই যাব। নাগালেণ্ড বৰ্ডাৰ পাই যাব আৰু এইপাৰে গ'লে ন ছাৰ, পাই যাব। চিংলু পাহাৰ। চিংলু পাহাৰ ডাঙৰ আছে, বহুত ডাঙৰ। এইয়া চাওক, বহুত ধুনীয়া চিনাৰিও। আৰু এই দলংখন দেখিছে, এই নদীখন ক'ৰ পৰা আহিছে ছাৰ? নাগালেণ্ডৰ পৰা ওলাই আহিছে। এয়া নাগালেণ্ড পাহাৰৰ পৰা ওলাই আহিছে নদীখন। চাইছে, এই বহুত দ আছে নদীখন। এতিয়া চাব, চাহৰ বাগান আৰম্ভ হ'ব। টি গাৰ্ডেন ধুনীয়া চাওক, টি গাৰ্ডেন, চাহ বাগিচা। এইয়া চাওক, ইমান ধুনীয়া, বহুত ধুনীয়া চিনাৰী। টি গাৰ্ডেন, এইবোৰত কাম কৰি এনেই ভাল লাগিব। ইমান ধুনীয়া চাফ চিকুণকৈ, আৰু পাহাৰৰ এনেকুৱা ধুনীয়া ঠাইত এইয়া চাহ, আৰু এয়া চাহপাতবোৰ গাড়ী কিনি লৈ গৈ আছে। চব গাড়ীত কিনি লৈ যায়।
আনন্দ পালোঁ। আচ্ছা, বহুত ভাল লাগিলে। থেংক ইউ ফ্ৰেণ্ডছ, মোৰ এই সৰু ভিডিঅ'টোত আপোনালোকক চেংলু পাহাৰ দেখুৱালোঁ, চেংলু পথাৰৰ কিছু এৰিয়া দেখুৱালোঁ আৰু টি গাৰ্ডেনৰ চাহ বাগানৰ কিছু মনোৰম দৃশ্য আপোনালোকক দেখুৱালোঁ আৰু বহুত ধুনীয়া চাহ বাগান এখন দেখুৱালোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে ইমানতে সামৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।